ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাটো পাঠ কৰিবলৈ লৈছোঁ, তোমালোকে সাজু হোৱা। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনা। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনা। আমি ভাৰতবৰ্ষৰ জনসাধাৰণে ভাৰতবৰ্ষক এখন সাৰ্বভৌমত্ব সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য ৰূপে গঠন কৰিবলৈ আৰু ইয়াৰ সকলো জনসাধাৰণৰ বাবে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় চিন্তা মত প্ৰকাশ বিশ্বাস আস্থা আৰু উপাসনাৰ স্বাধীনতা মৰ্যাদা আৰু সুযোগৰ ক্ষমতা নিশ্চিত কৰিবলৈ আৰু সকলোৰে মাজত আৰু অখণ্ডতাৰ অৰ্থে পবিত্ৰ অন্তঃকৰণেৰে সংকল্পবদ্ধ হৈ আমাৰ ভাৰতীয় গণপৰিষদত আজি 1949 চনৰ 24 নৱেম্বৰ তাৰিখে ইয়াৰ দ্বাৰা আমি গ্ৰহণ